Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু প্ৰথমতে সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালো। আসলতে কালিয়ে দিব লাগিছিল কিন্তু কালি মানে গোটেই দিনটো মোৰ অৱস্থা বেয়া। কালিৰ পৰা নহয় বাৰু পৰহিৰ পৰা আৰম্ভ হৈছে 31ৰ দিনা আবেলি সময়ৰ পৰা নতুন বছৰৰ আৰম্ভণিতে প্ৰথম দিনটোতে মোৰ এয়া গা বেয়া। মানে কি হল হেদিনাখন 31ৰ দিনা দিনটো ঠিকে আছিল দিনত ধুনীয়াকে গৈ মাংস আনিলো হাঁহৰ মাংস আনিলো বুলো ভালকে খাম আৰু ৰাতিলে কিন্তু আবেলিৰ পৰা পুৰা বমি আৰু ডায়েৰিয়া লগতে আকৌ জ্বৰো পিছত হে আৰু ভালকে খাব কৰিব নোৱাৰিলো 31st মোৰ তেনেকৈ শুই থাকোতেই গল আৰু কালিও গুতে ভাবিছিলো কালি ৰাতিপুৱা সময়ত অলপমান ভাল পাম কিন্তু নাই ৰাতিপুৱা পৰা আকৌ বেছিহে হৈছে গুটেই দিনটো কালি তেনেকৈ গল পিছত মেডিচিন খাই আবেলিৰ পৰা অকনমান ৰাতিৰ পৰা ভাল পাইছো আৰু এতিয়া বাৰু ভাল আৰু হে আৰু প্ৰথম দিনতে নতুন বছৰত তেনেকুৱাহে হৈছে বাৰু যি নহওক আজি সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালো অকনমান লেটকে কিন্তু একো নাই এদিনহে গৈছে বাকি ভাবিছিলো যে নতুন বছৰৰ একদম প্ৰথম দিনটোৰ পৰাই ৰেগুলাৰ ভিডিঅ' দিম আমি সকলোৱে কিছুমান ৰিজলিউচন লওঁ ন নিউ ইয়েৰত প্ৰথমতে বহুত কিবা লোৱা হয় পিছলে বাৰু সেইবোৰ ফলো নহয়গে সেইটো বেলেগ কথা কিন্তু প্ৰথমতে খুব ভাবা হয় এইটো কৰিম সেইটো কৰিম মানে এবাৰ এইটো কৰিমেই আৰু এনেকে ভাবা হয় পিছত গৈ তাৰে কেইটামান ফলো হয় কেইটামান নহয় গৈ ঠিক তেনেকে মই এবাৰ ভাবিছিলো যে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম এটা দিনো মিছ নকৰো বুলি কাৰণ কি হয় দুদিন দিও 10 দিন নিদিও এনেকুৱা হৈ থাকে এতিয়া ভাবিছো যে না একদম ৰেগুলাৰ দিম তাকে আৰু কি হয় নাজানো পিছলৈকে ভাবিছো হে কিন্তু নাই এনেকে নকও নহলে আকৌ খেলিমেলি হৈ যাব দুদিনৰ পিছতে আমনি লাগিব এবাৰ দিমেই যিয়ে নহওক এবাৰ ভিডিঅ' দিমেই ডেইলি বাকি আপোনালোকৰ নিউ ইয়েৰ ৰিজলিউচন কি জনাবচোন কমেন্ট কৰি নতুন বছৰত কি কৰিম বুলি ভাবিছে আগৰ কি অভ্যাস এৰিম বুলি ভাবিছে জনাবচোন আৰু এইবাৰ মই একদম প্ৰথমতে ভাবি লৈছো যে নতুন বছৰত পুৰা হেলদি খাম আৰু ৰেগুলাৰ এক্সাৰসাইজ কৰিম আৰু এটা ফিক্স টাইম ডেইলি পঢ়িম ভাবিছো আৰু প্ৰথমতে বাকি কিমান কি ফলো হয় অলপ দিনৰ পিছতহে বাৰু গম পাম নিজেও কিন্তু চেষ্টা কৰিম দেই ফলো কৰিবলৈ আৰু ৰেগুলাৰলি ভিডিঅ' দিম আৰু এই হেলদি নোখোৱাৰ কাৰণে মানে কি হল মইতো এনে ভিডিঅ'বোৰত কৈ থাকো সকলোকে হেলদি খাবলৈ এক্সাৰসাইজ কৰিবলৈ ইমান কৈ থাকো হেলদি ব্ৰেকফাষ্ট ৰেচিপি দিও কিন্তু কি কৰিলো মই 31ৰ দিনা ৰাতিপুৱা নিজৰ ভুলৰ কাৰণে মই এনেকুৱা হল ৰাতিপুৱাই ইমানেই মোৰ পুৰি খাব মন গৈছিলে ফুলা পুৰি বনাইছো চাহৰ লগত ৰাতিপুৱাই খাই দিছো হেয়া আৰু খাই পেলাই আবেলি সময়ৰ পৰা হেয়া গেছ এনেকুৱা ভুল নকৰিব দেই মই পস্তাই গৈছো আৰু নিজে জানোৱে মই নিজে কৰি থাকো সবকে হেলদি খাবলৈ আৰু নিজেও সেইখিনি জানি শুনিও হেয়া ভুল কৰিলো মানে মুখৰ টেষ্টত গৈ খাব মন গৈ আছিল কাৰণে খাই দিলো আৰু হেয়া আবেলিলৈ হেয়া হল গতিকে যিমান পাৰে আপোনালোককো কৈছো যিমান পাৰে হেলদি খাব অকনমান মানে খাব মন গৈছে বুলিয়ে টেষ্টৰ কাৰণে নাখাই অকনমান হেলদি খাব নতুন বছৰত হেতু এটা ৰিজলিউচন লওক আৰু লগতে যোগাটো কিন্তু মানে যোগা বুলি নহয় যিকোনো ধৰণৰ এক্সাৰসাইজ কৰিব লওক সদায় কৰিব লওক এটো নতুন বছৰত এটা ৰিজলিউচন লওক বেলেগ বাকি কিবা কৰক নকৰক হেতু বাৰু পিছৰ কথা কিন্তু প্ৰথম কথা হৈছে আমাৰ হেলথটো কাৰণ হেলথটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি হয়নে নহয় হেলথ ইজ ৱেলথ বুলিতো কোৱাই হয় গতিকে প্ৰথমতে নতুন বছৰত এটাই ভাবক যে বেলেগ কিবা কৰো নকৰো নিজৰ হেলথটোক কিন্তু এবাৰ ভালকৈ গুৰুত্ব দিম আৰু তাৰ কাৰণেটো হেয়াই হেলদি খানা খোৱা আৰু এক্সাৰসাইজ এইকিটা মেইন বস্তু বাকি আৰু তেনেকুৱা কি ভাবিছে কি কৰিম বুলি ভাবিছে নতুন বছৰত কমেন্ট এটা কৰি মোক জনাব মইতো কলোৱে মই কি কৰিম বুলি ভাবিছো আৰু কিছুমান ভাবিছো বাৰু হেবোৰ লাহে কৈ থাকিম নহলে প্ৰথমতে যদি সব কৈ দিও পিছলৈ আকৌ যদি কৰিব নোৱাৰো নিজৰে বেয়া লাগিব ন ইমানখিনি কলো কিন্তু তাৰে একোৱে কৰিব নোৱাৰিলো গতিকে কৈ থাকিম আৰু লাহে আৰু কি ভাবিছো বাকি আপোনালোকেও কি ভাবিছে ধুনীয়াকৈ কমেন্ট এটা কৰি জনাব বাকি আজিৰ ভিডিওটোত বাৰু বিশেষ তেনেকুৱা একো নাই মানে কোনো ধৰণৰ ৰেচিপি বা ইনফৰমেটিভ ভিডিও নহয় মই ভাবিলো যে মোৰ ইউটিউব ফ্যামিলিটোক ধুনীয়াকৈ এটা উইশ কৰো নিউ ইয়েৰৰ যেহেতু এইকেদিন কৰিবই নোৱাৰিলো আৰু 31st তেনেকুৱা মই একোৱে শেয়াৰ কৰিব নোৱাৰিলো গতিকে ভাবিলো যে আজি এটা নিউ ইয়েৰৰ উইশ কৰো যেহেতু আপোনালোকো মোৰ একদম নিজৰ ফ্যামিলিৰ নিচিনা হয় এইফালে আকৌ লগৰজনীয়ে খাবলৈ লৈ আনিছে বগৰী ওপৰত ৰ'দত বহি আমি সৰস্বতী পূজা আগতেই বগৰী খালো এতিয়া তু বিদ্যা যাব থৈনা পঢ়ি আছে আছে জানো বিদ্যাই নাই
মইতো খাব নোৱাৰো বগৰী মই সেইকাৰণে খাম এয়া আমলখি ক'ত নাই খোৱা মই হে মনে মনে নাখাবি জানো মই এতিয়া নাজানো হ'বলা ব্লগতহে নকওঁ কৈছ আৰে মই অকমানহে খাম शाबाश बेटा बहुत बढ़िया এতিয়া তোৰ নতুন বছৰৰ কাৰণে ৰিজলিউশ্যন কি নিউ ইয়েৰ ৰিজলিউশ্যন কি নতুন বছৰ কি কৰিম বুলি ভাবিছ যোৱা বছৰটো যেনেকে গ'ল এইটো বছৰ তেনেকেই যাব বেকাৰ একো নকৰ পাৰে ষ্ট্ৰেট ফৰৱাৰ্ড আনচাৰ আৰু এই দুদিন বিচনাত পৰি পৰি একেবাৰে আমনি লাগি গৈছিলে সেইকাৰণে বোলো অকণমান আবেলি সময়ত ওলাই যাওঁ আৰু এয়া নতুন বছৰ বুলি প্ৰিয়জনক যদি এবাৰ লগ নকৰোঁ কেনেকৈ হ'ব নহয় জানো আৰু এয়া দেখিছেনে এজ ইউজুৱেল গুৱাহাটীৰ যাম সেইটোতো থাকিবই আৰু আমি গ'লোঁ বিশাললৈ ইয়াৰ বোলে কিবা পেণ্ট ল'ব লগা আছিলে সেইকাৰণে তালৈকে গ'লোঁ আৰু এয়া অকণমান পেণ্ট লোৱাৰ চলাৰে অকণমান ফুৰাও হ'ল আৰু সেয়া সি লৈ ল'লে আৰু তাৰপিছত গ'লোঁ এয়া বিস্কুট ল'বলৈ বাই ওৱান গেট ওৱান ফ্ৰী আৰু এইটো চাওকচোন এই কেপটোৱে বাৰু মোক কেনেকুৱা লাগিছে এনেকুৱা এটা কেপ ল'ম বুলি ভাবিছিলোঁ মোক ভাল লাগিবনে বাৰু পিছে লোৱা নহ'লে যদি মোক ভাল লাগে তেনেহ'লে এইবাৰ ল'ম বস্তু পাতি লোৱা হৈ গ'ল আৰু এতিয়া ৰুমলৈকে উভতো আৰু মইতো বাহিৰত নাখাওঁৱেই আগৰ পৰাই জানি যিমান পাৰোঁ হেল্ডি বস্তু খাবলৈ চেষ্টা কৰোঁ আৰু এতিয়াতো আৰু নাখাওঁ যিহেতু নতুন বছৰ সোমাই গ'ল এতিয়াৰ পৰাতো একেবাৰেই নাখাওঁ বাৰু আজিলৈ আহিছোঁ বাই